হেল্ল' এভৰিৱান। আজি যোৰহাট টাউনলৈ গৈছিলোঁ, বিশালতো সোমাইছিলোঁ। আহকচোন চাওঁ তাত কি বজাৰ কৰিলোঁ। প্ৰথমতে মই ল'লোঁ এটা বেগ 99 ৰুপিজৰ। অফিচলৈ নিবলৈ কেতিয়াবা প্ৰায় এনেকুৱা বেগ এটা লাগে, য'ত ধৰক টিফিন চিফিন ভৰাই লৈ যাব পাৰি। তাৰপাছত আমি ল'লোঁ এডাল বেল্ট লাগে, আৰু তাৰপাছত আমাৰ যোৰহাটৰ চক বজাৰৰ পৰা এযোৰ ল'লোঁ চেণ্ডেল। বেছি দাম নহয়, 300 টকা চেণ্ডেল। তাৰপৰা আমি বিশালৰ পৰা এটা চিচাৰৰ বাউল লৈছিলোঁ। ভাল হয়, কেতিয়াবা লাগে মেগী চেগি খাবলৈ। তাৰ পৰা ল'লোঁ এটা আমি প্লাষ্টিকৰ এইটো বাতি নিচিনা। তাৰপাছত লৈছোঁ এটা আমি টিফিন হয়, কেচৰল ঠিক নহয়, অফিচলৈ কেতিয়াবা লাগে টিফিন চিফিন লৈ যাবৰ কাৰণে। ভিতৰটো ষ্টীলৰ হয়, বস্তুবোৰ গৰম হৈ থাকে কাৰণে ভাল হয়। আৰু তাৰপিছত এটা আনিলোঁ পেণ্টিনৰ শ্বেম্পু। বিশেষকৈ পেণ্টিনৰ শ্বেম্পুৱে বেছিভাগ ব্যৱহাৰ কৰোঁ। আৰু এটা আনিলোঁ নিভিয়া ডিঅ'ড্ৰেণ্ট। সেইটো বহুত ভাল হয়, বহুত টাইমলৈকে থাকে, আৰু বিশালত অকণ দামটো সস্তাৰ কাৰণে লৈ আহিলোঁ। তাৰপিছত বাচন ধুবৰ কাৰণে এটা ল'লোঁ আমি বাচন মাজা। তাৰপাছত ল'লোঁ আমি আচাৰ, যোনটো এটা বাই ওৱান গেট ওৱান আছিলে। 110 টকাত আমি 2টা আচাৰ পাইছিলোঁ। তাৰপিছত ৰুমৰ কাৰণে 2খন প্লেট ল'লোঁ। ৰুমত অকণ প্লেটৰ অভাৱ হৈ আছিল, সেইকাৰণে বাই ওৱান গেট ওৱান আছিলে কাৰণে 2খন প্লেট লৈ আহিলোঁ। আজি যোৰহাট টাউনৰ পৰা বজাৰ কৰা ইমানেই। মোৰ যিহেতু ৰুমত থাকোঁ, ৰুমত কেতিয়াবা কিছুমান বস্তু অভাৱ হয়, সেইকাৰণে সৰু সুৰা 2টামান বজাৰ কৰিলোঁ ৰুমৰ বাবে। আৰু যদি মোৰ ভিডিঅ'টো ভাল পাইছে, লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।